মিছ ইউ টমি, তোৰ কাৰণে বহুত মনত পৰি থাকে। তোৰ আত্মাই যেন সদ্গতি লাভ কৰে, শান্তি লাভ কৰি তাৰে কামনা কৰিলোঁ, তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ফ্ৰেণ্ড সকলোকে নমস্কাৰ জনাইছোঁ, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি ভাবিছোঁ অকণমান এটা টপিকৰ ওপৰত কথা পাতোঁ। আমি সঁচাকৈ জীৱশ্ৰেষ্ঠ মানৱনে? মানৱ হৈ মানৱৰ নিচিনা আমি কাম কৰিছোঁনে? কিছুমান সময়ত কিছুমান এনেকুৱা মুহূৰ্ত সকলোৱে বেয়াকৈ ভাবিব নালাগে, কথাটো এইকাৰণে ক'লোঁ, সকলো তেনেকুৱা নহয় বা সকলো তেনেকুৱা মনৰ নহয়, কিন্তু তাৰ মাজত বহুত কিছুমান তেনেকুৱা আছে। কথাটো এনেকুৱা ধৰণৰ কথাটো মানৱ শ্ৰেষ্ঠ বুলি এইকাৰণে আহিলে, আমাৰ কুকুৰ এটা আছিলে, তাৰ নাম ৰাখিছিলোঁ আমি টমি। ইমান মৰমৰ সি, আমি য'তেই যাওঁ সি আমাৰ পিছে পিছে যাব, আহিব, এনেকুৱা আৰু ক'ৰবাত যদি দূৰত গুচি যাওঁ সি আগুৱাই থ'ব যাব, আকৌ অহাৰ পিছত ভৰিৰ মাজত এনেকৈ হেৰি ফুৰে, ইফাল লাগিব সিফাল লাগিব, কিবা এনেকৈ সোধে জানো, এনেকুৱা ভাব হয় আৰু যে ক'ত গৈছিলি, ক'ৰ পৰা আহিলি, কি আনিছ মোৰ কাৰণে, এনেকুৱা নিচিনা আৰু যেনেকৈ বাচ্ছাবোৰে সোধে মাক দেউতাক ক'ৰবালৈ গ'লে, মা পাপা কি আনিছা মোৰ বাবে, তেনেকুৱা নিচিনা। ক্ৰছ কুকুৰ আছিলে বা কিনি অনা নাই, কিন্তু যিয়ে নহওক কুকুৰটো কুকুৰেই হয় ন, জীৱটো সদায় জীৱয়ে। এইফালে ল'ৰাই মাতি আছে, ভাবিছিলোঁ দুষাৰ কথা পাতোঁ, সি তাৰ একেবাৰে উৎপাত লাগিছে, তো সেইকাৰণে বেয়া লাগে, মনটো বহুত বেয়া লাগি আছে। কিছুমানে কুকুৰক যেনেকুৱা উৎপাত কৰে, মোৰ কুকুৰটোকো তেনেকুৱা কৰিলে, কোনোবাই বিষ দি মাৰি পেলালে, নহ'লে এনেইতো হঠাৎকৈ কুকুৰ এটা মৰি নাযায়, তাক নিশ্চয় কোনোবাই কিবা এটা কৰিছে, নিদিলে এনেই কুকুৰ এটা জানো মৰি যাব? তাৰ একো হোৱা নাই, তাৰ 2 দিন আগলৈকে খাই আছে, সেইদিনাৰ পৰা একো হোৱা নাই, বিষ দিছে, নহ'লে এনেইতো পতককৈ কুকুৰ এটা মৰি নাযায়। আৰু সিহঁতৰ প্ৰায়ভাগ বেমাৰ কুকুৰে নিজেই খায়, যদি পেলু হয় বা কিবা হয়, সিহঁতে নিজেই এইবোৰ বনৌষধি খাই সিহঁতৰ বেমাৰ ঠিক কৰে, যিহেতু এইবোৰ ঘূৰি ফুৰা কুকুৰ হয়। আগতে প্ৰথমতে বাৰু তাক বান্ধি ৰাখিছিলোঁ, আমি একেবাৰে সৰু 4 মাহৰ পৰা ৰাখিছিলোঁ, তাক বান্ধিয়ে ৰাখিছিলোঁ, কিন্তু যেতিয়া ধৰক মই ঘৰত গ'লোঁ বা ক'ৰবালৈ গ'লোঁ, তেতিয়া তাক চাওঁতা কোনে ভাত দিব, এনেকৈ জন্তু এটাতো বান্ধি থোৱাটো উচিত নহয়, সেইকাৰণে তাক এৰি দিছোঁ হয়, কিন্তু সি আমাৰ লগতে প্ৰায়ভাগ সময় থাকে। ৰাতিপুৱাই এবাৰ ঘূৰি আহিব, আহি দিনটো আমাৰ লগত, আমি যদি ওপৰত কেতিয়াবা যাওঁ, ওলাই যদি যাওঁ, সি আমাৰ পিছে পিছে যাব, যে আকৌ তাতে বহি থাকিব, যদি আমি গুচি আহোঁ আকৌ আমাৰ লগে আহি ইয়াতে বাৰাণ্ডাতে শুই থাকিব। খুব মনত পৰে তাৰ কাৰণে, বাৰাণ্ডাখন দেখিলেই মনত পৰে, সি তাত শুই থাকে এনি টাইম। যেতিয়া আমি ভাত খাবলৈ, তেতিয়া অলপ বেছিকৈ মনত কৰে, কাৰণ মাছ মাংস থাকিলে কুকুৰে এনেও ভাল পায়, তেতিয়া আৰু বেছিকৈয়ে মনত পৰে, বহুত বেয়া লাগে তাৰ কাৰণে মনত পৰিলে। যিয়ে নহওক সিওতো এটা জীৱ আছিল, আমাৰ লগত আছিলে, এটা ঘৰৰ সদস্যৰ নিচিনা হৈ গৈছিলে সি। তাৰ কেনেকুৱা হ'ল, 2 দিন সি একো খোৱা নাই, ভাবিছোঁ কিবা চাগে আমি নিৰামিষ খোৱাৰ কাৰণে, আমিতো মঙলবাৰ নিৰামিষ খাওঁ, সেইদিনা ভাবিছোঁ চাগে নিৰামিষ খোৱাৰ কাৰণে সি খোৱা নাই নেকি, তাৰ পিছদিনাখনে খোৱা নাই। তাক যদি সুধোঁ তুমি তোৰ কি হৈছে, সি শুই দিয়ে, কাষতে শুই দিয়ে, সি তেনেকুৱা কৰে। তাৰ পিছদিনাখনৰ পৰা সি নাই, তাৰ পিছদিনাখন সি মৰিয়ে থাকিল। তো যিয়ে নহওক, জীৱ এটা কিয় এনেকৈ মাৰি পেলাব লাগে, বিষ দি কিয় মাৰি পেলাব লাগে? আমি যেনেকুৱা মানুহ সিহঁতেও এটা জীৱ।